হে গাইজ হেপী নিউ ইয়াৰ চবকে প্ৰথমতে বলক আজি নতুন বছৰ বুলি এটা নতুন ভিডিঅ' এটা আৰম্ভ কৰোঁ। বলক আজি অলপ কেইখনমান সত্ৰ দেখাম, আমাৰ ওচৰতে বৰপেটাত থকা কেইখনমান সত্ৰ দেখাম বলক। আৰু এতিয়া আমি আহি পালোঁ এয়া সৰ্থেবাৰীৰ সভা হয় এইখিনি জেগাত। চাওকচোন এইখিনিতে সভা হয়, ডাঙৰ সভা হয়। এয়া আমি কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভিতৰত সোমালোঁ। এতিয়া চাওক ইয়াৰ বৃহৎ এলেকা, ডাঙৰ এলেকাটো, পুখুৰী এটা আছে, যাম বলক। আৰু এইটো চা কি বস্তু, এইটো ডাঙৰ এটা হৰিণা, কিমান পুৰণা, বহুত বছৰ পুৰণা আচলতে। এইটো ইয়াতে আছে, কৃষ্ণগুৰু আশ্ৰমত আহিলে আপোনালোকে দেখা পাব এইটো। এই এৰিয়াটো হৈছে শিবিৰৰ, ইয়াত ভকতসকলে থাকে, ৰাতি ইয়াত আশ্ৰয় লয়, জিৰণি কথা, তাতে শিবিৰ আৰু এটা। আৰু ইয়াৰ ভিতৰৰ ৰাস্তাগিলা আঁকে আন দক, কিন্তু এফালে যাব না সেইফালে যাব, আঁকে আন পেচাই ৰবই। আশ্ৰয় শিবিৰৰ পিছফালে যদি আহে আপোনালোকে এতিয়া হেৰি দেখা পাব, ময়ূৰ চৰাই দেখা পাব, তাৰপিছত আৰু কিবা কিবি আছে। এইটো হ'ল ময়ূৰ চৰাই, এতিয়া পাখিটো মেলা নাই বৰ্তমান, কেতিয়াবা মেলে। আৰু এইটো হ'ল ফেঁচা হ'ব পাৰে, ফেঁচা হ'ব পাৰে এইটো। আৰু ইয়াৰ শহাপহু আছে দুটামান, তিনিটা আছে। আৰু এয়াও কিন্তু ময়ূৰ চৰাই, অলপ বেলেগ জাতৰ এইটো, এই জৰা দুটা আছে। ইয়াত এটা পদুম পুখুৰী আছে, ফুলি থকা, বৰ্তমান নাই বোধহয় ফুল। এতিয়া এখন দলঙো আছে, চাওকচোন বলক কি আছে চাওক। এতিয়া আমি আহি পালোঁ এখন পাটবাউসী সত্ৰ, বলক দেখুৱাম ভিতৰত কি কি আছে বলক। কালিন্দীয়াৰ বাসগৃহ চাবলকচোন, দেখুৱাব অলপ কেনান। তালা মাৰা ভিতৰত আৰু শুনা মতে ইয়াৰ ভিতৰত এটা কুঁৱা আছে, এইটোৰ পৰা বোলে কালিন্দীয়ে গা ধুইছিল, এইটোৰ পানী ব্যৱহাৰ কৰিছিল। পাটবাউসীৰ পৰা ওলাই আহিলোঁ, এতিয়া আমি চাম গণককুছি সত্ৰ বলক দেখোন মজাকে। এইটো মাধৱদেৱে ৰুইছিল নেকি, ৰঙিয়াল ফুল। অঁ ক'লো
অৰিজিনেলে লেখা আছে। এটি দৌল মন্দির সংগ্রহালয় কিবা এটা এইফালে মাথাতে ৰংগমঞ্চ আছে পাঁচটা আৰু কিবা এটা মন্দিৰ টাইপ কিবা এটা আছে কিবা চাওক এইটো ৰামাতাৰ ভিঠি এটা মজা এটা বস্তু দেখাওঁ আপোনালোকক এইটো চাওক কোমোৰা না লাও কোমোৰা আঠা খুৱাই থৈছে ভাল লাগে দেখি বলক ইয়াতে মজা বস্তু এটা আছে বোলে কিবা আছে চাব লকচোন ৱাও ইয়াৰ ভিতৰত ৰাধা আৰু কৃষ্ণৰ এটা পানীৰ ওপৰত মজা এটা মূৰ্তি আছে মজা লাগিছে ৱাও বৰপেটা সত্ৰ ৱেলকাম এইটো ডাঙৰ কীৰ্তনখন ন আৰু এইটো এটা শংকৰদেৱ অধ্যয়নাগাৰ আছে ডাঙৰ পুৰণিও আৰু এইটো দেউল মন্দিৰ আৰু ইয়াতে আমি অলপমান বহো চাওঁ পৰিৱেশটো কেনেকুৱা দক এইখন ফিল্ডতে হোলী উৎসৱ পালন কৰে বৰপেটাবাসীয়ে আৰু এনে একুৱা চাকি অসমৰ সকলো সত্ৰতে দেখিবলৈ পাবা যিটো অক্ষয় চাকি বোলে হাই এতিয়া ভিতৰৰ মই বস্তুবিলাক দেখালোঁ এতিয়া আমি যাওঁ আৰু ইয়াৰ পৰা গোটেইকেইখন সত্ৰ চালোঁ আগফালৰ পৰা আজিলৈ ইমানেই আছিল তো বাই বাই